নমস্কাৰ, মোৰ নাম ডক্টৰ মলয়া বৰা। আজি মই এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম শৈশৱ। শৈশৱ ঘূৰিয়া মোৰ বুকুলৈ, তোৰ কোলাত শুবলৈ মন গৈছে মোৰ। নিষ্পাপ তোৰ জোনাকী মন, সোণবৰণীয়া তোৰ সপোনৰ পজাঘৰ। শৈশৱতে ধেমালিতে উকুলি মুকুলি খেলা, কৰি হাতালি টাংগুটি খেলা। বৰশীৰ টোপ লাগোতে ফূৰ্তিত জঁপিয়াই নচা, সকলো যেন অতীত হ'ল। শৈশৱৰ সেইদিন ডিঙা মেলা কাৰৰ দৰে উৰি গ'ল। সময়বোৰ ব্যস্ততাৰ সাগৰত ডুব গ'ল, মৰম আবদাৰবোৰ চাকনৈয়া হৈ উৰি গ'ল। অনুভৱবোৰ মনতে শিল হ'ল, সকলো বাহ্যিকতাত বিলীন হ'ল। শৈশৱ আকৌ এবাৰ ঘূৰিয়া, তোৰ বুকুতে জিৰাই লওঁ কিছু পৰ। আঁতৰাই দিওঁ চলনাময় জীৱনৰ কুচকাৱাজ।